নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ঘৰলৈ আনিছিলে দৰিকণা মাছ। ভাবিলোঁ দৰিকণা মাছ পাতত দিওঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন ভিডিঅ'টো চাওঁ। মাছ পাতত দিবৰ বাবে সকলোখিনি সামগ্ৰী মই কলপাত খিলাতে এনেদৰে যোগাৰ কৰি লৈছোঁ। এয়া দৰিকণা মাছ, এয়া মান ধনিয়া পাত, এয়া আদা নহৰু আৰু লগতে লৈছোঁ এয়া মছন্দৰী পাত আৰু নৰসিংহৰ পাতো লৈ লৈছোঁ। এতিয়া মান ধনিয়া, মছন্দৰী, নৰসিংহৰ পাত এইখিনি সৰু সৰুকৈ কুটি ল'ম আৰু আদা নহৰুখিনিও পিচি ল'ম। আৰু লগতে লৈছোঁ সৰু সৰু কুণকুণী জলকীয়া কেইটামান। জলকীয়াকেইটাও মাজেদি দুফাল দুফাল কৰি ল'ম। এয়া নৰসিংহ, মান ধনিয়া, মছন্দৰী পাতখিনি এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ আৰু আদা নহৰুখিনিও ধুনীয়াকৈ পিচি লৈ জলকীয়াখিনি এয়া সৰু সৰুকৈ কাটি লৈছোঁ। সকলোখিনি যোগাৰ হৈ গ'ল। এতিয়া যাওঁ মাছখিনি ফালে। এয়া তাজা তাজা দৰিকণা মাছ। পাতত দিয়া মাছৰ সোৱাদেই সুকীয়া নহয়নে বাৰু? এতিয়া মাছখিনিত দিম হালধি আৰু লগতে সোৱাদ অনুসৰি নিমখো দিম। এয়া হালধি দি দিলোঁ, লগতে এয়া নিমখো দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম যাতে প্ৰতিটো মাছতে হালধি নিমখ লাগি যায়। এতিয়া ইয়াত দিলোঁ কাটি ৰখা জলকীয়া কেইটুকুৰ আৰু লগতে মান ধনিয়া, মছন্দৰী আৰু নৰসিংহ কাটি থোৱা পাতখিনি ইয়াত ধুনীয়াকৈ সানি ল'ম। এতিয়া ইয়াত অকণমান নেমু চেপি দিলোঁ আৰু লগতে মিঠাতেল অকণো দি দিলোঁ। এতিয়া ইয়াৰ মিশ্ৰণটো হৈ গ'ল। এতিয়া এইটো ধুনীয়াকৈ টোপোলা বান্ধি ল'ম। এয়া মই এনেদৰে টোপোলা বান্ধি লৈছোঁ। আনফালে মই জুই ধৰি থৈ গৈছিলোঁ। এয়া জুইকুৰা ধুনীয়াকৈ জ্বলি আছে। এতিয়া জুইকুৰা নুমুৱাই অঙঠাখিনিৰ ভিতৰত এই টোপোলাটো সুমুৱাই থ'ম। যিহেতু কাঠখৰি অঙঠা সেইবাবে মই বেছি সময় থ'বলগীয়া হোৱা নাই। কিন্তু ধান খেৰত দিলে মানে অলপ সময় ৰাখিব লাগে বাৰু। ময়ো ধান খেৰতে দিম বুলি ভাবিছিলোঁ, কিন্তু বাহিৰত কিনকিনীয়া বৰষুণ হৈ থকাৰ বাবে ভিতৰৰ চৌকাতে এনেদৰে জুই ধৰি ইয়াতে মাছ পাতত দিলোঁ। এতিয়া এইখিনি হৈ গ'ল। এইখিনি জুইৰ পৰা উলিয়াই কলপাতখিলা খুলি চাওঁ কেনেকুৱানো হৈছে। আপোনালোকে এনেদৰে মাছ পাতত দি খায়নে বাৰু? কমেণ্ট কৰি জনাবচোন। এইখিনি মই এতিয়া প্লেট এখনতে তুলি লওঁ। এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া বাতি এটাত উলিয়াই ল'ম। কলপাতখিলা যিমানেই খুলি খুলি গৈ আছোঁ নাকলৈ সিমান এটা ধুনীয়া গোন্ধ আহি আছে। তাতে আকৌ মছন্দৰী, মান ধনিয়া, নৰসিংহৰ আটাইকেইটাৰে গোন্ধ মিলি এটা সুগন্ধ ওলাইছে। দেখিবলৈ ইমান ভাল হোৱা নাই যদিও খাবলৈ কিন্তু ধুনীয়া হৈছিলে। আৰু এইকণতে কৈ থওঁ, ভিডিঅ'টো যেতিয়া চাই আছে ভিডিঅ'টো লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু লগতে পাৰে যদি শ্বেয়াৰো কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্টত ক'বচোন আপোনালোকে পাতত দিয়া মাছ খাই ভাল পায় নে বেয়া পায়। আকৌ কৈছোঁ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।